বিশেষকৈ মাহেকীয়া হোৱা কেইদিনত মাইকী মানুহৰ কিবা কিবি খাবলৈ খুব মন যায় মানে ক্ৰেভিংটো বেছি হয় অন্যৰ নাজানো কিন্তু মোৰ যে বহুত ক্ৰেভিং হয় তাৰপিছত সেইকাৰণে চমাদাই স্কুলৰ পৰা আহি পালে মই বোলো কিবা এটা বনাওক খাবলৈ এতিয়া মেগী বনাই আছে চমাদাই সেয়া পানীটো উতলাই তাতে মেগী দি দিলেই হ'ল হ'বনে আপুনি ভাত খালে নাই জোখত পানীটো দিব লাগিব এয়া আমাৰ চমাদাই মেগী বনাই আছে ন কিবা এটা খাবলৈ মন গৈছে কাৰণে আৰু নে কি কয় চমাদা 3 পেকেটেই দি দিয়ক তাৰপিছত মছলা 3 পেকেটেই দি দিব দেই মানে কিবা এটা খাবলৈ মন গৈছে সেইকাৰণে বোলো চমাদাক কৈছে মেগী অকণকে বনাওক এয়া বনাইছে কেনেকুৱা লাগিছে খাই মজা